গাইস কি খবৰ সকলোৰে আশা কৰো সকলোৱে ভালে আছে আৰু এই ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোকক তিনিটা কথা কৈ থৈ দিছো এই ভিডিওটো আসলতে টাইটেল আৰু থাম্বনেল দেখি আপোনালোক গমে পাইছে ভিডিওটো কিহৰ ওপৰত হ'বলৈ গৈ আছে আপোনালোক কি দেখুৱাবলৈ গৈ আছে আপোনালোক গমে পাইছে কিন্তু এই ভিডিওটো আসলতে ডাইৰেক্ট তালৈ যাম বুলি কৰা নাছিলো আমি গৈছিলো বেলেগ এঠাইত কিন্তু ভাবিলো তাত এবাৰ সোমাই আহো আৰু আপোনালোকক অলপমান দেখুৱাই লৈ আহো আৰু দ্বিতীয় কথাটো হৈছে এই ভিডিওটোত ব্লগিং নহয় আসলতে এনে দেখাত ব্লগিং হ'ব কিন্তু আপোনালোকে মোৰ মুখ দেখা নাপায় উইথাউট মুখ হ'ব আৰু মোক সদায় দেখা পায়ে থাকে তো সেইকাৰণে ভাবিছো আজি মোক নেদেখাকৈ এই ভিডিওটো বনাও নে কি কয় এটা মানে অলপ বেলেগ কৰি থাকিব লাগে ন সদায় তো এটা বস্তুকে আপোনালোক কিমান চাব আৰু তো সেইকাৰণে মেইন বস্তুটো আপোনালোকে ফোকাস কৰিব মেইন বস্তুটো হৈছে প্লেসটো আপোনালোকে এনজয় কৰক আৰু তৃতীয় কথাটো হৈছে আপোনালোকে যদি এই ভিডিওটোৰ মানে ডাইৰেক্ট ফুল এটা ডিটেইলছত ভিডিও লাগে পাৰ্ট 2 নিশ্চয় লৈ আহিম আপোনালোকে তলত গৈ কমেন্ট কৰক যে ভিডিও লাগে বুলি 50টা কমেন্ট পোৱাৰ লগে লগে পাৰ্ট 2 আহি যাব কমেন্ট কৰাৰ আগতে আপোনালোকে প্ৰথমতে প্লেসটো চাই লওক না আগতে প্লেসটো চাই লৈ কমেন্ট কৰক যদি প্লেসটো ভাল লাগে তেতিয়াহলে কমেন্ট কৰক যে নেক্সট ভিডিও লাগে তেতিয়াহলে পাৰ্ট 2 বনাম আৰু ভাল লাগে মানে ভাল লাগিবই খাটাং 101% গ্যাৰান্টি আপোনালোকে এই প্লেসটো আপোনালোকে ভাল পাব তো প্লেসটো লৈ যোৱাৰ আগতে আপোনালোক অলপমান পিছাই হওক আপোনালোকে অলপ বেছিকৈ আগত গলে তো সেইকাৰণে অলপমান পিছাই আনিছো আপোনালোকক অলপ পিছাই আহক আপোনালোকক গাইড কৰি লৈ যাম মানে কোন সাইডেৰে গলে কি পায় সকলোবোৰ দেখুৱাই লৈ যাম তো অলপ মানে এতিয়া পিছাই আহক আৰু ভিডিওটো আৰম্ভ হৈছে ইয়াৰ পৰা যিসকলে গুৰেশ্বৰ খৈৰাবাৰী এইটো সাইডেৰে হৈ আহিব তেওঁলোকে ফাৰ্স্ট পাব এনেকুৱা বৰবৰী চক বৰবৰীৰ পৰা আপোনালোকে ডাইৰেক্ট যাব লাগিব বুঢ়ালৈ মানে বৰবৰীৰ পৰা ডাইৰেক্ট সিধা যাব লাগিব বুঢ়ালৈ আৰু বুঢ়াৰ পৰা কেনেকৈ ক'ত যাব লাগিব কৈ আছো ভিডিওটো চাই থাকক আৰু যিসকলে পদবান্ধনত যাই পাইছে তেওঁলোকক কোৱা নাই যিসকলে মানে নতুন হৈ যাব বিচাৰিছে তেওঁলোকক কৈছো তো আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ চাই থাকক আপোনালোকে বৰবৰীৰ পৰা সিধা আহি পাব এইটো চক কিন্তু এই চকটোৰ নাম আসলতে মই নাজানো যিসকলে এই চকটো চিনি পায় তলক কমেন্ট কৰি জনাওকচোন এই চকটোৰ নাম কি হয় আৰু এই ৰাস্তাটোৰে প্ৰায়ভাগ মই আহিয়ে থাকো কিন্তু এই চকটোৰ নাম পাহৰি গলোৱে পথৰ নাম বগাচলাৰ পৰা আন্ধেৰিঘাট জয়ন্তীপুৰলৈ ওকে ৰাইজ এই চকটোৰ নামটো গম নাপাওঁ এই পথটোৰ নাম হৈছে বগাচলাৰ পৰা আন্ধেৰিঘাট জয়ন্তীপুৰলৈ আপোনালোকে কমেন্ট কৰক যদি কোনোবাই জানে আৰু এতিয়া এই পথটোৰে আপোনালোকে প্ৰায় 1.5 কিলোমিটাৰ মান যাব লাগিব ইয়াৰ পৰা আৰু এনেকৈ প্ৰায় আপোনালোকে 1.5 কিলোমিটাৰ মান অহাৰ পিছত এটা লেফট সাইডে যোৱা ৰাস্তা পাব আপোনালোকে মনত ৰাখিব যেটো আপোনালোকে ফাৰ্স্ট লেফট সাইডে যোৱা এটা ৰাস্তা পায় সেই লেফট সাইডে যোৱা ৰাস্তাটোৰ আপোনালোকে অলপ গলে আপোনালোকে মেইন যেটো দেৱালৰ গেট হয় এই গেটখন আপোনালোকে ইয়াৰ পৰা দেখা পাব আপোনালোকে এইটোৰে সোমাই যাব খৌখনে হৈছে মেইন গেটখন এই পদ্মাসন দেৱালৰ আৰু এইখন হৈছে যেটো মন্দিৰ হয় এই মন্দিৰৰ ভিতৰলৈ সোমোৱা গেটখন আপোনালোকে যদি এই দেৱালত আহে আপোনালোকে অলপ খুলকান্তে আহিব মানে ৰাতিপুৱাৰ ভাগত আহিব পাৰিলে মানে ৰাতিপুৱাৰ ভাগত আহিলে অলপ ভাল হয় কাৰণ ইয়াতে বহুত মানুহ হয় আৰু ইয়াতে দেৱসকলো থাকে তো আমাৰ অহাত অলপ দেৰি হৈ গ'ল সেইকাৰণে ইয়াতে কোনো নাই বৰ্তমান আৰু আমি দুজন আহিছো তো এতিয়া প্ৰথমতে ধূপকেইডাল মান ইয়াতে জ্বলাই লওঁ আৰু আপোনালোকক তাৰ পিছত ইয়াৰে যিখন দেৱালৰ চৌপাশটো হয় চৌপাশটো দেখুৱাই আছো আৰু এয়া হৈছে দৰং জিলাৰ বুঢ়া গাঁও পঞ্চায়তৰ অন্তৰ্গত শ্ৰী পদ্মাথান দেৱালয় আৰু এই দেৱালয়টোত এটা ধুনীয়া পুখুৰী আছে যেটো পুখুৰীত মই জনামতে কাছ আৰু মাছ আছে ইয়াত আৰু ইয়াৰ পৰিৱেশটো চাওক না ৰাইজ কি ধুনীয়া আৰু এইখন যিখন আপোনালোকে ফিল্ড দেখিবলৈ পাইছে এই দেৱালয়খনৰ ইয়াতে যিখন মানে অনুষ্ঠান হয় ইয়াতে পালন কৰা হয় লগতে যেটো দুৰ্গা পূজা হয় এই দেৱালয়ত ডাঙৰকৈ মানে উদযাপন কৰা হয় ইয়াতে দুৰ্গা পূজাটো কিন্তু এইবাৰ সৰু সুৰাকৈ পালন কৰিবলগীয়া হ'ল মই আহিছিলো ইয়াতে চাব ধুনীয়া হৈছে কাৰণ যেহেতুকে গমে পাই সকলোতে কৰোনা ভাইৰাছৰ কাৰণে কতো ইমান ডাঙৰকৈ পালিব দিয়া হোৱা নাছিল তো ইয়াতে সৰু সুৰাকৈ হলে এইবাৰ উদযাপন কৰিছিল
তো গাইছ আজিলৈকে এই ভিডিঅ'টো ইমানেই। দেৱালয়খনৰ বিষয়ে আৰু বহুতো জানিবলগীয়া কথা আছে আৰু বহুতো দেখিবলগীয়া বস্তু আছে, কিন্তু এই ভিডিঅ'টো ইমান দেখুৱাব নোৱাৰিলোঁ, তাৰ কাৰণে ক্ষমা কৰিব। আৰু আপোনালোকে কমেণ্ট কৰক, 50টা কমেণ্ট পোৱাৰ লগে লগে আপোনালোকৰ পাৰ্ট 2 লৈ আহিম আৰু এই দেৱালয়খনৰ বিষয়ে আৰু অধিক আপোনালোকক জনাম। তো গাইছ আজিলৈকে এই ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, এইখিনিলৈকে যদি চাই আছে নিশ্চয় লাইক এটা কৰিব আৰু তলত গৈ কমেণ্ট কৰক ভিডিঅ'টো কেনে লাগিল, আৰু যদি পাৰ্ট 2 লাগে কমেণ্ট কৰক। 50টা পাৰ্ট 2 লগা কমেণ্ট পোৱাৰ লগে লগে আপোনালোকে পাৰ্ট 2 পাই যাব। তো আজিলৈকে এই ভিডিঅ'টো ইমানে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, চেনেলটো নতুন ছাবস্ক্ৰাইব কৰিব। লগ পাম এটা নতুন ভিডিঅ'ত নতুন। তেতিয়ালৈকে বাই বাই।